হেল্ল' এভৰিৱান। আজি এখন আইটেম আগবঢ়াইছোঁ। সদায়তো মা মছলা খাই ভাল নালাগে ন, সেইকাৰণে কেতিয়াবা মছলাবিহীন আইটেম খাবলৈও মন যায়। আহকচোন তেন্তে মোৰ ৰেচিপিটো চালে আপোনালোকৰ নিশ্চয় ভাল লাগিব। এয়া এটা একদম কুমলীয়া লাও আছিলে, তাৰে এফাল বনালোঁ লাও আলু দি এখন মাছৰ তৰকাৰী। আৰু লগতে লাওটো যে ইমান কুমলীয়া আছিলে, সেইকাৰণে ভাবিলোঁ লাওটোৰ বাকলিখিনিও পেলাইনো কিয় দিওঁ, সেইকাৰণে ভাবিলোঁ লাওটো বাকলিও আলু দি এখন চব্জিকৈ বনাওঁ। আৰু মনতে ভাবিলোঁ এখন টেঙাজাতীয় কিবা খাওঁ। জলফাই বহুত দিনৰ আগত আনি থোৱা আছিলে। জলফাইখিনি অলপ বেয়াই হৈ গৈছে, যিহেতু আচাৰ বনাম বুলি আনিছিলোঁ, কিন্তু বতৰ বেয়া কাৰণে বনাবই পৰা নাই। কিনকিনীয়া বৰষুণ দি আছে, ৰ'দটোও কম, সেইকাৰণে অকণমান জুইতে পুৰি ল'লোঁ। এনেকৈ পুৰি কোনোবাই খায়নে বাৰু? যদি খোৱা নাই, বহুত ভাল লাগে, খাই চাবচোন। জলফাই পুৰি পেলাই এনেকৈ পিটিকা বনাই চাটনি কৰি, মই কেতিয়াবা দাইলতো দি পিটিকা বনাই খাওঁ দেই, বইল কৰি, বৰ ভাল লাগে। এয়া এটা শুকান জলকীয়াও পুৰি ল'লোঁ, লগতে তেল আৰু কেঁচা মিঠাতেল দিলোঁ আৰু কেঁচা পিঁয়াজ দি ধুনীয়াকৈ মোৰ চাটনি ৰেডি। যদি কোনোবাই খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব কিন্তু দেই, মোক ক'ব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে, প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো, ইউটিউব চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই আৰু নতুন নতুন কণ্টেণ্ট আপোনালোকৰ ওচৰত আগবঢ়াই নিব পাৰিম। আৰু আপোনালোকে যদি লাইক কমেণ্ট কৰে মোৰ ভাল লাগিব। আৰু মই ৰীমা আজিলৈ আহোঁ, বাই।